দৰ্শকসকল, মহাভাৰতৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু মহাভাৰতৰ অধ্যায়বোৰ যেতিয়া আমি ভালকৈ চাওঁ তেন্তে তাৰ অনেক ৰহস্য দেখা পাওঁ, যিবোৰ আজিও কেৱল ৰহস্য হৈয়ে আছে। তাৰে এটা বিশেষ ৰহস্য হ'ল মহাভাৰতৰ নায়ক অৰ্জুনৰ ৰথৰ লগত জড়িত হৈ আছে। আমি সকলোৱে জানো যে মহাভাৰতৰ যুদ্ধত সকলোৱে অধিক শক্তিশালী অস্ত্ৰ-শস্ত্ৰৰ লগতে দিব্য ৰথৰ প্ৰয়োগ কৰিছিল, কিন্তু ধনুৰ্ধাৰী অৰ্জুনৰ পক্ষত কেৱল তেওঁৰ ৰথৰ সাৰথি হৈ আছিল ভগৱান শ্ৰীকৃষ্ণ, যি লাখ লাখ অস্ত্ৰ-শস্ত্ৰতকৈও অধিক আছিল। কিন্তু আচৰিত কি জানেনে, স্বয়ং ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ সাৰথি হোৱাৰ পাছতো অৰ্জুনৰ ৰথখন কিয় জ্বলি গৈছিল? নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছো সকলোকে আজিৰ অন্য এটা ভিডিঅ'লৈ। দৰ্শকসকল, মহাভাৰতত উল্লেখ থকা মতে অৰ্জুনৰ ৰথ কোনো সাধাৰণ ৰথ নাছিল। তেওঁৰ ৰথ দিব্য শক্তিৰে পৰিপূৰ্ণ এনেকুৱা এখন ৰথ আছিল, যিখন নিজৰ ইচ্ছাৰে সকলো লোকতে বা দিশতে ভ্ৰমণ কৰিব পাৰিছিল। কোৱা হয় যে অৰ্জুনে যিখন ৰথত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল, সেইখন ৰথ তেওঁক সূৰ্যদেৱে প্ৰদান কৰিছিল। এবাৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনে খাণ্ডৱ ভ্ৰমণ কৰি থাকোঁতে তেওঁলোকে অগ্নিদেৱক লগ পালে। সেই সময়ত অগ্নিদেৱ ইমান বেছি ভোকত আছিল যে তেওঁ সম্পূৰ্ণ খাণ্ডৱ বনতেই জুই লগাই দিছিল। সেই সময়ত সেই ঠাইত সাপৰ ৰজা তক্ষকো আছিল, যি ভগৱান ইন্দ্ৰৰ বহুত বেছি ভাল বন্ধু আছিল। যেতিয়া পৰিস্থিতি গম্ভীৰ হ'ল তেতিয়া ইন্দ্ৰদেৱে বৰষুণ দিয়াই দিলে। অগ্নিদেৱ যেতিয়া শান্ত হ'ল তেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনক সহায় বিচাৰিলে। তেতিয়া শ্ৰীকৃষ্ণই তেওঁক সমুদ্ৰদেৱৰ আবাহন কৰিবলৈ ক'লে। তেতিয়া অৰ্জুন আৰু অগ্নিদেৱে মিলি সমুদ্ৰদেৱৰ আবাহন কৰিলে। যেতিয়া সমুদ্ৰদেৱ প্ৰকট হ'ল তেতিয়া অগ্নিদেৱৰ সমস্যা সমাধান হ'ল। অৰ্জুনৰ কৰ্মত সন্তুষ্ট হৈ অগ্নিদেৱে তেওঁক দিব্য ৰথ দিছিল, য'ত 4টা ঘোঁৰা বন্ধা আছিল, আৰু বৰুণদেৱে অৰ্জুনক গাণ্ডীৱ ধনু প্ৰদান কৰিছিল। দৰ্শকসকল, মহাভাৰতত উল্লেখ থকা মতে সঞ্জয়ে ধৃতৰাষ্ট্ৰক যুদ্ধভূমিৰ বৰ্ণনা দি কৈছিল, দুৰ্যোধনৰ মৃত্যুত সকলো পাণ্ডৱ বহুত বেছি সুখী হৈ শ্ৰীকৃষ্ণই পঞ্চজন্য শংখ বজাইছে, আৰু কুন্তি পুত্ৰ অৰ্জুনে দেৱদত্ত নামৰ শ্ৰেষ্ঠ শংখ বজাইছে। ইয়াৰ লগতে সকলো বীৰেও নিজৰ নিজৰ শংখ বজাই প্ৰসন্নতা ব্যক্ত কৰিছে। এই ধ্বনি ইমান বেছি শক্তিশালী আছিল যে সম্পূৰ্ণ আকাশ এই ধ্বনিৰে ভৰি গৈছে। ইয়াৰ পিছত পাণ্ডৱে প্ৰথমে দুৰ্যোধনৰ শিবিৰত প্ৰৱেশ কৰিলে। গুৰুৰাজৰ শিবিৰ পোৱাৰ লগে লগে যেতিয়া সকলো পাণ্ডৱে নিজৰ নিজৰ ৰথৰ পৰা নামিলে, তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ৰথৰ পৰা শ্ৰীকৃষ্ণতকৈ আগতেই নামিবলৈ ক'লে আৰু ক'লে, তোমাৰ গাণ্ডীৱ ধনুখন লৈ নামি যোৱা, তাৰ পাছতহে মই নামিম। শ্ৰীকৃষ্ণৰ আদেশত অৰ্জুনে গাণ্ডীৱ ধনুখন লৈ ৰথৰ পৰা নামি আহিল। তাৰ পাছত শ্ৰীকৃষ্ণও নামি গ'ল। শ্ৰীকৃষ্ণ ৰথৰ পৰা নমাৰ লগে লগে ৰথৰ ওপৰত পাতাকাৰ ৰূপত থকা দিব্য বান্দৰটো অন্তৰ্ধান হৈ গ'ল। তাৰ পাছত লগে লগে অৰ্জুনৰ সেই দিব্য ৰথখন চকুৰ আগতেই জ্বলি ছাৰখাৰ হৈ গ'ল। এই দৃশ্য দেখি 5 পাণ্ডৱ আচৰিত হৈ উঠিল। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে যে, হে প্ৰভু, মোৰ ৰথৰ এনে দশা কিয় হ'ল? ইয়াৰ কাৰণ কি? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, এই ৰথখনটো কেতিয়াবাই নানা প্ৰকাৰৰ অস্ত্ৰৰ প্ৰহাৰত জ্বলি গৈছিল, কিন্তু মোৰ উপস্থিতিৰ বাবে ভস্ম হৈ পৰিব পৰা নাই। আজি যিহেতু তোমাৰ সকলো কৰ্ম শেষ হ'ল, সেইকাৰণে মই এই ৰথৰ পৰা নামি দিলো। ব্ৰহ্মাস্ত্ৰৰ প্ৰহাৰত জ্বলি উঠা এই ৰথখন মই নমাৰ লগে লগে শেষ হৈ গ'ল। দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।